ৰাতি 12টা বজাত মুতিবলৈ উঠে নেকি? এতিয়া যোনটো আপোনাৰ ভূতৰ কাহিনী ক'ব লৈছোঁ আপোনাৰ ফাটি যাব মানে। এইটো কাহিনী পঠিয়াইছে ৰাজা বৰুৱা নামৰ মোৰ ভাইটি এটাই। এইটো ইনষ্টাগ্ৰামৰ আইডি। আপোনাৰ যদি ভূতৰ কাহিনী আছে নিজৰ জীৱনত হৈ যোৱাৰ সঁচা কাহিনী মোলৈ ইনষ্টাগ্ৰামত পঠিয়াব পাৰে। তো এইটো কাহিনী হৈছে আমাৰ ৰাজা বৰুৱা নামৰ এটা ভাইটি ভাগৰ। ল'ৰাটো পঢ়ি আছিলে বোলে, ৰাজাই মানে পঢ়ি আছিলে। পঢ়ি থাকোঁতে মানে আগফালে মানে জেওৰাখন মেৰেক মুৰুক মানে ভঙা লিখীয়া মানে শুনিছে। মানে ভাবিছে কোনোবা চোৰ তোৰ ওলাইছে নেকি? চাবলৈ গ'ল, জেওৰা বন্ধ, মানে যোনটো জেওৰা আৱাজ দি আছিলে আৱাজ নাই। আকৌ ভিতৰলৈ আহিলে, আকৌ মেৰেক মুৰুক দৰ্জা খুলি মানে সি চাবলৈ গ'ল। এইবাৰ মানে যিমানে জপনাখন চাপি গৈছে সিমানে মেৰেক মুৰুক মানে সিমানে বেছি চাউণ্ড হৈ বাঢ়ি গৈ আছে। সি মানে যিমানে মানে ওচৰলৈ গৈছে জেওৰাখনৰ মানে মাতটো বেছি বাঢ়ি গৈ আছে। তাৰপিছত মানে টৰ্চ মাৰি দিলত মানে কিবা বগা লেখীয়া কিবা দেখিলে। সেই টাইমতে সিহঁতৰ আইতাকে তাক থাপ মাৰি ধৰি ভিতৰলৈ লৈ গুচি গ'ল। তাৰপৰা চাব কাৰণে ৰাতিখন পিছদিনাখন ৰাতিপুৱা চাবলৈ গৈছে, একো নাই বোলে। তাৰপিছত পিছদিনাখন মানে আইতাকে গৈ পেলাই চাকি তাকি দিছে মানে জেওৰা ছাইডত, সেইদিনাৰ পৰা বোলে একো এনেকৈ মাত চাত শুনা নাই বোলে আজিলৈকে।